আজি আমি পশ্চিম জিয়া ভৰলী আঞ্চলিক টেম্পিকেট হৈ পেলাই ৰৌমাৰী যুৱকখিনিক যি ইকুইপমেণ্ট তাৰমানে ৰানিং কৰিবৰ কাৰণে বা প্ৰশিক্ষণৰ কাৰণে যি সামগ্ৰী আনি দিছোঁ তেখেতসকলক আমি চমজাই দিছোঁ। আৰু পূব পশ্চিম বুলি নহয়, আদাৰ্ছ কাষ্টখিনিও ইয়াত আহি পেলাই প্ৰশিক্ষণ ল'ব পাৰে। আমাৰ ডিংকুনৰ আছে, তেখেতক আমি এই দায়িত্বখিনি দিছোঁ আৰু সকলোৱে ইয়াত আহি পেলাই প্ৰশিক্ষণ ল'ব বুলি আমাৰ টেম্পিকেট ফালৰ পৰা আজি এইখন ফিল্ডত ৰৌমাৰী ফিল্ডত আমি আহিছোঁ। আৰু আমাৰ এই যুৱকখিনিক এই সামগ্ৰীখিনি দি পেলাই আমি অতিকৈ আনন্দিত হৈছোঁ। উঠি অহা নৱ প্ৰজন্মক আমি এই পদক্ষেপটো তাৰমানে প্ৰশিক্ষণটো ল'বৰ কাৰণে যাতে ইয়াত ৰানিং কৰি আৰু বিভিন্ন ধৰণৰ হাই জাম্প, লং জাম্প আৰু বিভিন্ন ধৰণৰ প্ৰশিক্ষণ লৈ ইয়াৰ পৰা যাতে আগন্তুক দিনত SSC হওক বা পুলিচ হওক বা যিকোনো আৰ্মিত হওক ৰানিং হৈ উত্তীৰ্ণ হৈ আহে বুলি সেই সামগ্ৰীখিনি আমি দিছোঁ। আঞ্চলিক টেম্পিকেট প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰীক আমি এইবিলাক সামগ্ৰী অনাৰ বাবে আমি অতিকৈ ধন্যবাদ জনাইছোঁ। ৰানিং কৰা উঠি অহা যুৱকখিনিক এইটোৱে ক'ব বিচাৰিছোঁ যে অকল চাকৰিৰ কাৰণেও নহয়, যে ইহঁতে অকল শাৰীৰিকভাৱেও মানে এটা আজিকালি সুস্থ পৰিৱেশ এটা চবকে লাগে। সেইকাৰণে যে ইহঁতে আহক গ্ৰাউণ্ডত, কিছুমানে হয়তো জিম যায়, কিছুমানে হয়তো গ্ৰাউণ্ডত আহে, মানে ইহঁতে শাৰীৰিক ইহঁতৰ লগত জড়িত হৈ থাকিব লাগে, শাৰীৰিক প্ৰশিক্ষণৰ লগত জড়িত হৈ থাকিব লাগে, সেইটোৱে ক'ব বিচাৰিছোঁ।